এইটো মই পুদিনা সৰ্বসাধাৰণে এইবিলাক বস্তু ব্যৱহাৰ নকৰে আপুনি আঞ্জাখন হোৱাৰ আগত যেতিয়া বস্তুটো ফ্ৰাই কৰা আছে ভাজি আছোঁ ভাজি থকা পাছত আপুনি পুদিনাটো ব্যৱহাৰ কৰিব পাৰে বেছি দিব নালাগে হয় আপোনাৰ বেছি দিব নালাগে পুদিনাৰ জোলটো বেলেগ হয় কিন্তু আপুনি পুদিনা হিচাপে আপুনি ব্যৱহাৰ কৰিলে সেইটো আৰু কথাটো বেলেগ আহি পৰে হয় গতিকে আপুনি ধৰি লওক পুদিনাটো হজম শক্তিটো বঢ়ায় তাক গেছ নকৰে আপুনি কোমল ঠাৰাবিলাক কাটি কাটি ধুনীয়াকৈ দি দিব পাৰে খুব ভাল লাগে আৰু পুদিনা দিয়াটো আঞ্জা বেছি পৰিমাণে নহয় যদি পুদিনাৰ আঞ্জা এখন বেলেগে বনায় তেতিয়া কথাটো আৰু বেলেগ হৈ যাব বুজি পাইছে গতিকে যিকোনো বস্তু এইবিলাক প্ৰকৃতিৰ বস্তু হয়নে পৃথিৱীৰ বস্তু এইটো ঘৰতে হোৱা ন পৃথিৱীৰ হয় আমি টাবত কৰোঁ টাবত তাৰমানে আমি ঘৰুৱা যিবিলাক পেলনীয়া পানী টানি এইবিলাক ব্যৱহাৰ কৰোঁ চাহপাতি পুৰণা বস্তু গোটেই বস্তুখিনি আমাৰ নিজা পদ্ধতি কোনো ধৰণৰ সাৰ অৰ্থাৎ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰা নহয় আপোনালোকৰ টাববিলাক চাব লাগিব হয় আপুনি টাবৰো ল'ব পাৰিব টাবৰো ল'ব পাৰিব এইবিলাক এইটো সময়টো বহুত ছেভ হয় এইটো পৃথিৱী মাতৃৰ মানে বস্তু এতিয়া চাব এইটো পিছত গলি যাব দেখিছেনে আপুনি জহা কোমোৰাৰ গুণ পাইছেনে পাইছোঁ কিন্তু প্ৰথমতে জহা কোমোৰাৰ গুণ পাইছে আপুনি কিন্তু আনফালেদি পুদিনাৰো গুণ পাইছে পুদিনাৰো গুণ পাইছে পুদিনাৰ গুণ পাইছে এইটোত মানে কোনো ধৰণৰ মানুহে কয় যে ডক্টৰক সোধে যে ছাৰ মোৰ হাই প্ৰেছাৰ হৈছে মই ছাগলী মাংস খাব পাৰিমনে আপুনি কাজকৰ্মত ছাগলী মাংস নাখাব নালাগে কিন্তু ঘৰুৱাভাৱে যদি আপুনি বৈজ্ঞানিক পদ্ধতিত বনায় আপুনি কিয় নাখাব কোনো এক পিচ খাওক দুই পিচ খাওক আঞ্জাখন খাওক পুদিনা দিয়া আঞ্জা চিমত দিছে নেকি অলপমান কমাই দিছোঁ এতিয়া মই জুইটো অকণমান কমাই দিছোঁ মই জুইটো এইকাৰণে কমাই দিছোঁ লাগি যাব পাৰে হয় তলত লাগি যাব পাৰে আৰু নাইবা কেৰাহীটো অকণমান ডাঙৰ হৈছে ডাঙৰ কেৰাহী হৈছে গতিকে সেইকাৰণে মই অকণমান বাঢ়ি দিছোঁ যাতে তলত লাগি নাযায় দেখিছেনে সুন্দৰ গুণ আপুনি খালী বাতি এটা আনিলে চাবও পাৰে হেৰিটো মই নাখাওঁ দিয়ক মই